হেল্ল' বন্ধুসকল, আজি মোৰ গাহৰিৰ পোৱালিৰ পেলু দৰৱ আছে। আপোনালোকে চাই থাকিব কি পেলু দৰৱ খুৱাওঁ আৰু কিমান পৰিমাণে খুৱাওঁ। এয়া ইফালে মোৰ ফাৰ্ম আছে। মই এতিয়া ফাৰ্মলৈকে আহি আছোঁ। বতৰৰ কাৰণে ফাৰ্ম কমপ্লিট কৰিব পৰা নাই, সেইকাৰণে বৰষুণৰ এচাকনি সোমাইছে। আপোনাৰ সেইকাৰণে ওপৰত টিং দিছোঁ আৰু এই তলত কি ধুনীয়াকৈ পোৱালি আছে। বন্ধুসকল, আজি মই গাহৰি পোৱালি খুৱাম এলবোমাৰ 1 ml কে। আপোনাৰ 30 দিনৰ পোৱালি। আপোনাৰ এইটো 5 ml চিঞ্চ, ইয়াত 1 ml কে এটা গাহৰি পোৱালিক খুৱাম। আৰু এতিয়া বতৰটো দেখিছেই, বৰষুণ আহিলে আকৌ গোটেই পথাৰত পানী হৈ গৈছে। এই পোৱালিখিনিক মই পেলুৰ ঔষধ খুৱাবলৈ লৈছোঁ। এনেকৈ এটা পাতিৰ জৰিয়তে ধুনীয়াকৈ পোৱালি ধৰিবলৈ হেৰি কৰি দিছোঁ, বনাই লৈছোঁ। এইখন নেটৰ লেখীয়াকৈ। মানে কি হয়, মাকহঁতে খুব এগ্ৰেছিভ হয় পোৱালি ধৰিলে, গতিকে বাই চান্স কামুৰিবও পাৰে। সেইকাৰণে বাহিৰৰ পৰাই যাতে পোৱালি ধৰিব পাৰে, তাৰ বাবে এইখন বনাই লৈছোঁ। বেছি খৰচ নহয়, আপোনাৰ 300-400 ভিতৰত এনেকুৱা এডাল বনাই ল'ব পাৰিব। এইটো লাহেকৈ এনেকৈ পোৱালি উঠাই লৈ আহিব পাৰিব। মই এতিয়া প্ৰথমতে পোৱালিবিলাক থৈ লৈছোঁ, তাৰপিছত দৰৱ খুৱাই আপোনাৰ মাকৰ ওচৰত দি যাম। চিৰিঞ্জৰ যোগেদি এইটো 1 ml দেখিবলৈ পাইছে। 1 ml কৈ আপোনাৰ এটা পোৱালি খুৱাই দিম। গাহৰি পোৱালি কৰিব নালাগে। বেছি জোৰ জবৰদস্তি কৰিব দৰকাৰ নাই, আপোনাৰ মুখ চুখ মেলিব দৰকাৰ নাই।
1 ml কৈ বিশেষকৈ আপোনাৰ মুখ মেলিবলৈ ইমান দৰকাৰ নাই লাহেকৈ মুখৰ ওপৰলৈ দিয়ে ওপৰলৈ দাঙি দিব কি ধুনীয়াকৈ নিজে নিজে খাই লয় কিছুমান ব্যক্তিয়ে কি কৰে খুৱাবলৈ হ'লে মুখখন মেলি যায় তেনেকুৱা আপোনালোকৰ গাহৰি পোৱালিখিনিয়ে কামুৰি